Good morning অসম সময় এটা 3 বজা মই লৈছো আপোনালোকলৈ আজি দিনটো ৰাশিফল সো আজি হৈছে 2019 চনৰ 26 জানুৱাৰী হয় আজি হৈছে গণতন্ত্ৰ দিৱস ৰিপাব্লিক ডে হয় যি সকল লোকৰ কাৰণে আমি আজি স্বাধীনভাৱে ৰখিবলৈ পাইছো স্বাধীনভাৱে জীৱন নিৰ্বাহ কৰিবলৈ পাইছো আৰু যি সকলে আমাৰ কাৰণে বা আমাৰ দেশৰ কাৰণে নিজকে বলিদান দিলে সেই সকল লোকলৈ আমি এটা সলিউট মাৰিছো আৰু জয় হিন্দ বুলি কৈছো আৰু যি সকলে আমাৰ কাৰণে বৰ্ডাৰত ৰখি আছে আমাক পহৰা দি আছে সেই সকল লোকলৈ হয়তো আমি অনুভৱ নকৰো তেওঁলোকে আমাক লৈ কিমান কষ্ট ভুগি আছে হয় নিজৰ ঘৰৰ পৰা দূৰত বৰ্ডাৰত ঠাণ্ডা গৰম সবৰ ৰ'দ বৰষুণ সবতে হয় বহুত কষ্ট হৈছে তেওঁলোকৰ হয়তো আমি অনুভৱ নকৰো কিন্তু তেওঁলোকক আমি এটা সেলিউট দিছো আমাৰ ফালৰ পৰা কাৰণ এটো কাম সকলোৰে কাৰণে পসিবল নহয় সো আপুনিও যদি এজন প্ৰকৃত ভাৰতীয় হয় তেন্তে হলে আপুনিও তেওঁলোকলৈ এটা সেলিউট কৰক মনৰ পৰা আশীৰ্বাদ কৰক যাতে তেওঁলোক ভালে থাকে কাৰণ ভিডিও লাইক সাইক মাৰি কোনোবা পোষ্ট শেয়াৰ কৰিটো হয়তো এনেকুৱা কৰিব নোৱাৰে কাৰণ মনৰ পৰা আশীৰ্বাদ কৰক যাতে কিবা এটা হয় সো কালি মোৰ মাইক কোৱালিটি বহুত বেয়া আছিল সাউন্ড কোৱালিটি কাৰণ মোৰ হাতত হেডফোন কোনো ধৰণৰ উন্নত মানৰ হেডফোন নাই এডাল 50 টকী হেডফোন ইউজ কৰো জিডালে মই সাউন্ড ৰেকৰ্ড কৰিছিলো কালি হেডালো বেয়া হ'ল আজি আকৌ এডাল 50 টকী হেডফোন কিনি আনিছো কাৰণ বেছি দামী হেডফোন কিনাৰ মোৰ হয়তো সামৰ্থ্য নাই সো হেকানে মই এডাল আজি কম দামী আকৌ হেডফোন কিনি আনিছো সো আজি মই হয়তো আপোনালোকে এটা বেটাৰ কোৱালিটি পাব সো আহক আৰম্ভ কৰো আৰু জনাব কালি কোনে কোনে মিলিলে আৰু কাৰ নাই মিলা সো ভিডিওটো লাইক কৰি দিব আৰু আৰম্ভ কৰো আজি দিনটো ৰাশিফল প্ৰথমটো ৰাশিফল ওলাইছে প্ৰত্যেক দিনাৰে মেঘ কৈছে কি আপোনাৰ ভদ্ৰ স্বভাৱ প্ৰশংসনীয় হ'ব আপোনাৰ হয়তো আজি কোনো কাম নাইবা কথাৰ বাবে চিন্তা হ'ব পাৰে অনেক মানুহে আপোনাৰ প্ৰশংসা কৰিব পাৰে আৰ্থিকভাৱে ভাল আজি ঘৰত কামত আপোনাৰ সমাধানৰ প্ৰয়োজন হ'ব পাৰে কাৰোবাৰ প্ৰেমত আপোনাৰ সহায় থাকিব পাৰে আজি সহায় লাগিব পাৰে আজি যদি কিবা কৰিবলৈ যায় তেন্তে ভালকৈ যাব পাৰিবাৰিকভাৱে আপোনাৰ দিন ভালে যাব আপোনাৰ দিনটো ভাল নম্বৰ হৈছে আজি 4 সো কোনোবাৰ লগৰ বন্ধুৰ হয়তো ছোৱালী ভাল পোৱাৰ ক্ষেত্ৰত আপোনাৰ সহযোগিতা থাকিব পাৰে তেনেকুৱা ধৰণৰ কোৱা হৈছে বৃষভ আজি মন আনন্দ কৰি ৰাখিব আজি আপোনাৰ গৌৰৱ হোৱাৰ সম্ভাৱনা আছে আজি কাৰোবাক টকা দিব লগা হ'ব পাৰে আপোনাৰ মুগ্ধকাৰী স্বভাৱ আপোনাৰ ধেমেলীয়া স্বভাৱৰ কাৰণে আপোনাৰ নতুন বন্ধু হোৱাৰ সম্ভাৱনা আছে প্ৰেমত আজি কোনো সুযোগ পোৱাৰ সম্ভাৱনা আছে কিন্তু ক্ষণস্থায়ী হ'ব সেই সুযোগ আজি নিজে কৰিব নোৱাৰা কামৰ কাৰণে কাকো জোৰ নকৰিব ঘৰত আজি মংগলিক কাম হোৱাৰ সম্ভাৱনা আছে আপোনাৰ পত্নীয়ে আজি আপোনাৰ প্ৰশংসা কৰিব পাৰে আপোনাৰ আজি দিনটো শুভ সংখ্যা আছে 4 মিথুন অতিৰিক্ত খোৱাৰ পৰা নিজকে দূৰত ৰাখক আৰু ওজনৰ ক্ষেত্ৰত অলপ নজৰ দিব কোনো আৰ্থিক স্কিমৰ প্ৰতি আপোনাৰ ভাল লাগিব পাৰে কিন্তু কথা দিয়াৰ আগত ভালকৈ ধ্যান দিব আৰ্থিক স্কিম মানে তেনেকুৱা ধৰণৰ কিছুমান ফ্ৰড আহে যিবিলাকে কয় যে আপোনালোকে এনেকুৱা ধৰণৰ ইনভেষ্টমেন্ট কৰক আপোনালোকে ইমানটো ইন্টাৰেষ্ট পাব ইমানটো লাভ পাব সো তেনেকুৱা বিলাকৰ কথাই কৈছে বাৰীত আজি অলপ সাফাই কৰাৰ প্ৰয়োজন যত ঘৰত যদি বাৰীত আছে তেতিয়াহলে সাফাই কৰাৰ প্ৰয়োজন হেতুটো প্ৰয়োজনীয় দৈনন্দিন প্ৰয়োজনীয় বস্তু বন্ধুত্ব যোগেৰে আপোনাৰ প্ৰেম হোৱাৰ সম্ভাৱনা আছে কাৰোবাৰ লগত হেতু প্ৰথমতে ফ্ৰেণ্ডশিপ তাৰপৰ লাভ হ'ব পাৰে কৰ্মক্ষেত্ৰত আজি আপোনাৰ পক্ষত থাকিব আজি যদি কৰবাত যাব লগা থাকে তেন্তে দৰকাৰী বস্তুবোৰ ভালকৈ এবাৰ চাই ল'ব যোৱাৰ আগত আজি বৈবাহিক জীৱন আপোনাৰ এটা মধুৰ দিন হিচাপে পাৰ হ'ব আপোনাৰ আজি দিনটোৰ শুভ সংখ্যা আছে 2 কৰ্কট কোনো বন্ধুৰ আচৰণে আপোনাৰ বেয়া লাগিব পাৰে আপোনাৰ কোনো বন্ধুৰ আচৰণ আপোনাৰ বেয়া লাগিব পাৰে কিন্তু নিজকে ঠাণ্ডা কৰি ৰাখিব আজি আপোনাৰ ভয় হ'ব পাৰে ভয় মানে কেনেকুৱা ধৰণৰ ভয় হেতু পাছত গম পোৱা যাব কোনো যেন আপোনাৰ বিনষ্ট নহয় তাৰ প্ৰতি ধ্যান ৰাখিব আজি আপোনাৰ আৰ্থিক ক্ষেত্ৰখনত কোনো নতুন খবৰ পোৱাৰ সম্ভাৱনা আছে কিন্তু ভালকৈ পৰীক্ষা কৰি ল'ব আজি আপোনাৰ ভাল লগা মানুহজন বা মানুহজনীৰ লগত বা আগত নিজৰ কথা কোৱাৰ পৰা অসমৰ্থ হ'ব পাৰে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ পৰা অসমৰ্থ হ'ব পাৰে হেতু কাৰোবাৰ ক্ষেত্ৰত প্ৰপ'জাল হ'ব পাৰে আৰু কাৰোবাৰ ক্ষেত্ৰত কিবা যদি বেয়া পাইছিল বা কিবা তেওঁ কৰিব নলগীয়া কিবা কাম আছে হেতু হ'ব পাৰে সো নেক্সট আহিল কি কৈছে কামৰ ফলত আপোনাৰ আজি কাকো হয়তো সময় দিয়াৰ অসুবিধা হ'ব পাৰে আপোনাৰ পত্নীৰ কাৰণে আপোনাৰ অলপ চাপ অনুভৱ হ'ব পাৰে আপোনাৰ দিনটোৰ শুভ নম্বৰ হৈছে আজি 5 সিংহ ৰাশি আহিলে কি কৈছে আপোনাৰ মনোবল বজাই ৰখাৰ কাৰণে আজি আপুনি আপোনাৰ ভাল লগা কামত সময় কটাওক আজি কোনো ধৰণৰ টকা ঘটাৰ আশা কোনো ধৰণৰ স্কিম পায় তেন্তে তাৰ পৰা সাৱধান হওক স্কিম মই কৈছে কেনেকুৱা ধৰণৰ স্কিম হেবিলাক পাৰিবাৰিকভাৱে আৰু বন্ধুৰ সৈতে আপোনাৰ আজি ভালে পাৰ হ'ব প্ৰেমত আজি আপোনাৰ অনুভূতি পৰিশুদ্ধন হ'ব ব্যৱসায়িকভাৱে যদি আপুনি আছে তেতিয়াহলে আজি
কোনো ধৰণৰ যদি সিদ্ধান্ত লয় তেতিয়াহ'লে সেই সিদ্ধান্ত আপোনাৰ নিজৰ মতে ল'ব, কাৰো বেলেগৰ কথা নুশুনিব। আপুনি যদি আপোনাৰ ভাল স্বভাৱ আছে বা আপোনাৰ প্ৰত্যেকৰে এটা ভাল স্বভাৱ আৰু বেয়া স্বভাৱ থাকে, প্ৰত্যেকৰে থাকে, যদি আপোনাৰ সেই ভাল স্বভাৱৰ কাৰণে আজি আপোনাৰ কোনো কাম জয় কৰাৰ সম্ভাৱনা আছে, পাৰিবাৰিকভাৱে আজি আপোনাৰ দিনটো ভালকৈ যাব আৰু দিনটো শুভ সংখ্যা আছে আপোনাৰ 3। নেক্সট আহি গ'ল কন্যা। আজি কোনো কথা কোৱাৰ আগতে ভালকৈ ভাবি ল'ব, আপোনাৰ কথাই নহ'লে কাৰোবাৰ অন্তৰত আঘাত দিব পাৰে। আৰ্থিক দিশে উন্নতি দেখা যায়, ঘৰৰ কামত অলপ সময় দিব, আপোনাৰ সংগীৰ অনুপস্থিতিয়ে তেওঁৰ উপস্থিতি বোধ কৰাব। আপোনাৰ কৰ্মক্ষেত্ৰত আজি ভাল। আপুনি যদি কোনো সমস্যাত ভুগি থাকে বা ভুগি আছে তেন্তে সেই সমস্যা উপায় উলিয়াওক আৰু সমস্যাটো সমাধান কৰাৰ চেষ্টা কৰক, নহ'লে ই আপোনাক কোনো কামতে মনোযোগ দিয়াৰ পৰা বিৰত ৰাখিব। কওঁতে আপুনি আপোনাৰ নিজৰ মনোযোগ ভালকৈ দিব নোৱাৰিব। আপুনি আপোনাৰ পত্নীৰ বাবে হয়তো কিবা ভাল খবৰ, আজি আপুনি আৰু আপোনাৰ পত্নী আজি কিবা ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ দিনটো শুভ নম্বৰ হৈছে 2। তাৰপৰা কৈছে কি আজি আপোনাৰ বন্ধুৰ সৈতে লগ হোৱাৰ সম্ভাৱনা আছে। তুলা ৰাশি। আপুনি যদি কোনো বেমাৰত ভুগি আছে তেন্তে সেই বেমাৰৰ চিকিৎসা কৰক। বহুতো মানুহৰে ভিতৰুৱা কিছুমান বেমাৰ থাকে যিটো নিজে গম পায় কিন্তু বেলেগক নকয়, সেইটোৰ পৰা তেনেকুৱা নকৰিব। যদি আপোনাৰ তেনেকুৱা কিবা বেমাৰ আছে তেতিয়াহ'লে সেইটো আপুনি চিকিৎসা কৰক। আজি অলপ শান্তি লাভ কৰিব। আৰ্থিকভাৱে হয়তো আপোনাৰ সমস্যা আহিব পাৰে। আজি ঘৰৰ কোনো কাম আৰু বেপাৰৰ কাৰণে ভাল দিন। প্ৰেমৰ ক্ষেত্ৰত আজি কোনো ধৰণৰ বেয়া লগা আচৰণ নকৰিব। আজি আপুনি জানিব পাৰিব যে কোনে আপোনাৰ লগত অভদ্ৰ আচৰণ কৰি থাকে। সত্য কথা আপুনি সেইটো গম পাব যে আপোনাৰ লগত কোনে বেয়াকৈ ব্যৱহাৰ কৰি থাকে। আজি আপোনাৰ ভাল স্বভাৱৰ কাৰণে আনৰ মন জয় কৰিব পাৰিব। পাৰিবাৰিকভাৱে আপোনাৰ দিন ভালকৈ যাব। আপোনাৰ আজি দিনটোৰ ভাল নম্বৰ হৈছে 4। নেক্সট আহি গ'ল বৃশ্চিক। বৃশ্চিকে কৈছে কি আজি তেনেধৰণৰ কামত নিজকে প্ৰয়োগ কৰক যিয়ে আপোনাৰ মন ভাল আৰু আপোনাৰ ভাৰমুক্ত কৰি ৰাখে। আৰ্থিকভাৱে আজি ভালে পাৰ হ'ব। সামাজিক জীৱন আজি অৱহেলা নকৰিব। আপোনাৰ যদিও আজি বস্তু ব্যস্ত হৈ থাকে তেতিয়াহ'লে আপুনি পাৰ্টি কৰিব পাৰিব বা পাৰ্টি কৰিবলৈ যাব। আপোনাৰ মন ভাল থাকিব নাই সেইটো আপোনাৰ ওপৰতহে নিৰ্ভৰ কৰিব। আজি প্ৰেমৰ ক্ষেত্ৰত দিনৰ শেষ ভাগলৈ হয়তো মন বেয়া হোৱাৰ সম্ভাৱনা আছে। নতুন টকা ঘটাৰ সুযোগ পাব আৰু আজি আপোনাৰ মনে বিচৰা মতে নাযাবও পাৰে। আজি পাৰিবাৰিকভাৱে দিন ভালে পাৰ হ'ব। আপোনাৰ দিনটোৰ শুভ সংখ্যা হৈছে আজি 6। নেক্সট আহি গ'ল ধনু। আপোনাৰ আশাৰ নতুন মূৰ পাব আজি। আশাই আপোনাৰ নতুন মূৰ পাব আজি খৰচ বাঢ়িব পাৰে। যাক আপুনি বিশ্বাস কৰে সি আপোনাক হয়তো আজি সঁচা নক'ব আৰু কিন্তু বেলেগ মানুহৰ পৰা আপুনি সেই সঁচাটো গম পাব পাৰে। আপোনাৰ আশে-পাশে আজি সুবাস বিয়পিব। সুবাস মানে আপুনি যদি ধেমেলীয়া টাইপৰ মানুহ হয় তেতিয়াহ'লে আপোনাৰ আশে-পাশে যিসকল মানুহ থাকে তেওঁলোকে আপোনাৰ পৰা আনন্দ পাব। হয়তো আপোনাৰ লগত থাকি তেওঁলোকে আজি ভালকৈ দিনটো পাৰ কৰিব পাৰে। ভাল পোৱাত উৎসাহ উপভোগ হ'ব। নিজৰ কামত আজি 100% প্ৰয়োগ কৰি দিব। পাৰিবাৰিকভাৱে আজি ভাল। আপোনাৰ দিনটো শুভকৈ পাৰ হ'ব আৰু আপোনাৰ দিনটো শুভ সংখ্যা হৈছে 3। তাৰ পিছতে আহি গ'ল মকৰ। আজি যদি আপোনাৰ দিন ব্যস্তভাৱেও পাৰ হয় তেন্তে আপোনাৰ স্বাস্থ্য ভালে পাৰ হ'ব। আজি বহুত সুবিধা পোৱাৰ সম্ভাৱনা আছে। কি ধৰণৰ সুবিধা সেইটো আপুনি উপলব্ধি কৰিব। আপোনাৰ অলৌকিক পৰিকল্পনা যদি কৰে তেতিয়াহ'লে সেই পৰিকল্পনাৰ কাৰণে টকাৰ অভাৱ যিটো আছে সেইটো দেখা দিব পাৰে। আপোনাৰ সন্তানৰ কাৰণে অলপ পৰিকল্পনা কৰক যাতে আপোনাৰ আপুনি যিটো কৰিব নোৱাৰিলে সেইটো আপোনাৰ সন্তানৰ ক্ষেত্ৰত যেন তেনেকুৱা নহয়। যদি আপুনি বিবাহিত হয় তেওঁলোকৰ কাৰণে আপোনাৰ ভাল লগা মানুহৰ লগত সময় কটোৱাৰ সম্ভাৱনা আছে। সময় কটাবলৈ পাব পাৰে আজি সময় যিসকল ভাল লগা মানুহ আছে তেওঁলোকৰ। চিন্তা নকৰিব। আজি আপুনি যি কৰে সেইটো ভালকৈ কৰিব, নহ'লে মানুহে আপোনাৰ কামক লৈ হাঁহি উৰাব। বৈবাহিক জীৱন স্বতন্ত্ৰ। আজি বৈবাহিক জীৱনত আপুনি স্বাধীনতা অনুভৱ কৰিব। আজি কিছু অভিজ্ঞতা লাভ হ'ব। আপোনাৰ দিনটোৰ শুভ নম্বৰ হৈছে আজি 3। নেক্সট আহি গ'ল কুম্ভ। সৰু ঘটনাত আজি কাণ মন নিদিব। আৰ্থিকভাৱে আপোনাৰ আজি সমস্যা আহিব পাৰে। আপুনি আপোনাৰ পৰিয়ালৰ লগত আজি কথা বতৰা পাতি মন আনন্দ কৰি ৰাখক। আপোনাৰ সংগী বিচলিত হ'ব পাৰে আপুনি যদি তেওঁৰ প্ৰতি মনোযোগ নিদিয়ে। কৰ্মক্ষেত্ৰত আজি ভালে পাৰ হ'ব। আজি আপোনাৰ ভাল ধাৰণা থাকিব আৰু আপোনাৰ ভাল লগা কাম কৰাৰ সুবিধা পাব। আজি আপোনাৰ পত্নীৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। কাজিয়াটো লাগিয়ে থাকে আজিকালি বুলি নহয়, পতি আৰু পত্নীৰ মাজত কাজিয়া লাগিয়ে থাকে আৰু যিমানে কাজিয়া লাগে বোলে সিমানে মৰম বাঢ়ে হেনো। আপোনাৰ দিনটোৰ শুভ সংখ্যা হৈছে 1।
নেক্সট আহি গ'ল মীন ৰাশি আৰু অন্তিম ৰাশি কালি মোক বহুতে কমেণ্ট কৰিছে যে দাদা মীন ৰাশিৰ বিষয়ে বহলাই লিখক চ' অলপ চেষ্টা কৰিছোঁ আজি মন ভাল ৰাখিবৰ কাৰণে খেলা ধূলা নাইবা আপোনাৰ ভাল লগা কামত নিজকে ব্যস্ত কৰি ৰাখিব আজি কোনো চমৎকাৰ হয়তো আপোনাৰ আৰ্থিক উন্নতি কৰিব পাৰে আপোনাৰ ঘৰৰ মানুহৰ সৈতে ভালকৈ কথা বতৰা পাতক আজি ঐক্য বজাই ৰাখিবৰ কাৰণে আজি প্ৰেমত দুখৰ মুখামুখি হোৱাৰ সম্ভাৱনা আছে আপুনি ভাবে যে বেলেগৰ সহায় নোহোৱাকৈ আপুনি কোনো কামেই কৰিব নোৱাৰে কোনোবা এটাই ধৰি লওক তেনেকুৱা কাম প্ৰত্যেকটো কামতে আপোনাক বেলেগৰ সহায় লাগে তেতিয়ালে সেইটো আপোনাৰ ভুল ধাৰণা বুলি প্ৰমাণিত হ'ব বা সেইটো ভুল ধাৰণা আপোনাৰ আৰু আপোনাৰ পত্নীৰ বাবে ভাল দিন আপোনাৰ আজি অশান্তি হোৱাৰ সম্ভাৱনাও আছে আপোনাৰ আজি দিনটোৰ ভাল নম্বৰ হৈছে 7 সো গাইস আজিলৈ ইমানে আছিলে যদি ভিডিওটো ভাল লাগিলে প্লিজ লাইক শেয়াৰ এণ্ড কমেন্ট কৰিব আৰু আজি হৈ গৈছে যিহেতু ৰিপাব্লিক ডে গণতন্ত্ৰ দিৱস সো সবলৈকে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা পুনৰ যাচিছো আৰু বৰ্ডাত আমাৰ কাৰণে জীৱনক লৈ ৰখি থকা সকলৰ কাৰণে এটা সেলিউট মাৰিছো জয় হিন্দ আজি জয় অসম নকওঁ আজি জয় হিন্দ কম কাৰণ অসমো ইণ্ডিয়াৰ ভিতৰতে যেহেতু আছে সো জয় হিন্দ আপুনিও কমেন্ট কৰক যদিও আপুনি মোৰ দৰে এজন ইণ্ডিয়ান হৈ প্ৰাউড ফিল কৰে সো আজিলৈ ইমান আছিলে বাই বাই